নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে আপোনালোকৰ বাইকখন কোনটো গিয়াৰত কিমান স্পীডত চলালে বাইকখন ভাল হৈ থাকিব। বহুতে কি কৰে, এই বস্তুটো ভালদৰে নাজানে আৰু তাৰ ফলত এটা গিয়াৰতে যেতিয়ালৈকে বাইকখনৰ পৰা একদম এটা এক্সট্ৰিম শব্দ নোলায় তাৰ পৰা তেতিয়ালৈকে বাইকখনত এক্সিলাৰেট কৰি থাকে আৰু সেই এক্সট্ৰিম শব্দটো ওলোৱাৰ পিছতহে গিয়াৰ চেঞ্জ কৰে। এনেকুৱা কৰাৰ ফলত বাইকখনৰ বহুতো প্ৰব্লেমে দেখা দিব পাৰে আৰু সেইকাৰণে আপোনালোকে যাতে কোনটো গিয়াৰত কিমান স্পীডত চলাব লাগে সেইটো ভালদৰে গম পায়, তাৰ কাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যদি আমি ফাৰ্ষ্ট গিয়াৰৰ কথা কওঁ, তেনেহ'লে ফাৰ্ষ্ট গিয়াৰৰ আইডিয়েল স্পীডটো হৈছে 0ৰ পৰা 15 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ। অৰ্থাৎ যেতিয়ালৈকে আপোনালোকৰ বাইকখন 15 কিলোমিটাৰৰ ওপৰত নাযায় তেতিয়ালৈকে আইডিয়েলি বাইকখন প্ৰথম গিয়াৰতে চলাই থকাটো ভাল বুলি কোৱা হয়। কিন্তু এইটো মই আপোনালোকক ক্লিয়াৰ কৰি দিব খোজোঁ যে প্ৰথম গিয়াৰটো ড্ৰাইভিং গিয়াৰ নহয়। প্ৰথম গিয়াৰটো এইকাৰণে দিয়া হয় যাতে গাড়ীখন ষ্টেণ্ডিং পজিশ্যনৰ পৰা ৰানিং কণ্ডিশ্যনলৈ আহে। সেইকাৰণে যদি আপুনি চলাই থকাৰ মাজতে ট্ৰেফিক আহি যায় আৰু তাৰ ফলত আপুনি স্পীড কমাই 15 কিলোমিটাৰৰ তলতো গৈ থাকে, তেতিয়াও আপুনি বাইকখন 2 নম্বৰৰ পৰা 1 নম্বৰলৈ নানিলেও বাইকখন ভালে হৈ থাকিব বা গাড়ীখনৰ একো নহয়। কাৰণ গাড়ীখন অলৰেডি ৰানিং কণ্ডিশ্যনত আছে আৰু ৰানিং কণ্ডিশ্যনত থাকিলে গাড়ীখন 1 নম্বৰত নাথাকিলেও হয়। এইটো হৈ গ'ল প্ৰথম গিয়াৰ। আৰু এতিয়া আহোঁ 2 নম্বৰ গিয়াৰত। 2 নম্বৰ গিয়াৰৰ আইডিয়েল স্পীডটো হৈছে 15 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰলৈকে। অৰ্থাৎ 15ৰ পৰা 30 কিলোমিটাৰৰ গতিত আপুনি 2 নম্বৰ গিয়াৰত চলাব। ঠিক সেইদৰে 3 নম্বৰ গিয়াৰৰ আইডিয়েল স্পীডটো হৈছে 30ৰ পৰা 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু 4 নম্বৰ গিয়াৰৰ আইডিয়েল স্পীডটো হৈছে 40ৰ পৰা 50 বা 55 কিলোমিটাৰ পাৰ আৱাৰ। আৰু যদি আমি 5 বা 6 নম্বৰ গিয়াৰৰ কথা কওঁ, তেনেহ'লে 50 বা 55 কিলোমিটাৰৰ পিছত আপুনি 5 বা 6 নম্বৰ গিয়াৰত আপোনাৰ গাড়ীখন চলাব পাৰে। সাধাৰণতে আমি 50 বা 55 কিলোমিটাৰৰ ওপৰত তেতিয়াহে চলাওঁ যেতিয়া আমাৰ ৰাস্তাবোৰ খালী থাকে আৰু খালী ৰাস্তাতে আমাৰ সদায় আমি বাইক বা গাড়ীখন হাই স্পীডত হাই গিয়াৰত চলোৱাটো আমাৰ বাবে সুৰক্ষিত হয়। সেইকাৰণে যদি আপোনালোকে ৰাস্তাটো হাই স্পীড চলাম বুলি ভাবিছে, তেনেহ'লে ৰাস্তাটো প্ৰথমতে চাই ল'ব যে খালী আছে নে নাই। তাৰপিছতহে যদি খালী আছে তেনেহ'লেহে আপুনি হাই স্পীডত বাইকখন চলাব। তাৰ উপৰিও যদি আপুনি আপোনাৰ গাড়ীখন সঠিক গিয়াৰ ৰেচিঅ'ত চলায়, তেনেহ'লে অৰ্থাৎ সঠিক গিয়াৰ সঠিক স্পীডত চলায়, তেনেহ'লে আপোনাৰ গাড়ীখনৰ পৰা ভাল পাৰফৰ্মেঞ্চ আপুনি দেখিবলৈ পাব। এইটো আছিল গিয়াৰৰ স্পীড ৰেঞ্জ। আৰু এইমতে যদি আপুনি গাড়ীখন চলায়, তেনেহ'লে আপোনাৰ গাড়ীখনৰ ক্লাছ প্লেটটো বহুত দিনলৈকে ভাল হৈ থাকিব, সোনকালে নজ্বলিব আৰু বহুত দিনলৈকে ভাল হৈ থাকিব। তাৰ উপৰিও আপোনাৰ গাড়ীখনৰ যি ট্ৰান্সমিশ্যন ছিষ্টেম আৰু গিয়াৰবোৰো বহুত দিনলৈকে ভালে থাকিব। কাৰণ কি হয়, প্ৰথম গিয়াৰত গাড়ীখনে পাৱাৰতকৈ টৰ্ক বেছিকৈ উৎপন্ন কৰে। সেইকাৰণে গাড়ীখন প্ৰথম গিয়াৰত যিমানেই বেছিকৈ এক্সিলাৰেট নকৰক কিয়, গাড়ীখন বেছি দূৰলৈ আগবাঢ়ি নাযায়। সেইকাৰণে এইটো আপুনি সদায় মনত ৰাখিব লাগে যে আপুনি আপোনাৰ গাড়ীখন সঠিক গিয়াৰত সঠিক স্পীডত চলাই আছে নে নাই। ইয়াৰ পৰা এইটো লাভ হয় যে গাড়ীখনৰ যি ফিউল এফিচিয়েঞ্চি, অৰ্থাৎ গাড়ীখনৰ মাইলেজ বেছি ভাল দেখিবলৈ পোৱা যায় আৰু গাড়ীখনৰ ইঞ্জিনৰ ভিতৰৰ পাৰ্টছবোৰো বেছি দিনলৈকে ভাল হৈ থকাটো দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত অভাৰঅল ইঞ্জিনটোৰো লাইফ বাঢ়ি যায়। এইটোৱে আছিল গিয়াৰ ৰেচিঅ'ৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গাড়ীৰ গিয়াৰ ৰেচিঅ'ৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই। ধন্যবাদ।